গাইজ গুড মৰ্ণিং সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভাল। আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছে। ভাইটি মৰা আজি 4 বছৰ হ'ব। এয়া আজি অনুষ্ঠান এটা আছে, সেয়ে ভিডিঅ' এটা বনাই লওঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। ৰাতিপুৱা টাইমত উঠি পঢ়িব, আকৌ ভাটিবেলা নাগাৰা নাম আছে। ভিডিঅ'টো সম্পূৰ্ণ দেখাম, ভিডিঅ'টো শেষলৈ চাই থাকিব। কৃষ্ণ কৃপাময় সম্বুধি বুলয়ম অৰ্জুন কহে নাগাৰা নামটো মানে ইয়াতে বহিব, সেইকাৰণে ভণ্টিহঁতে মানে ঠিক কৰি আছে আৰু ভণ্টি ভাগিন জেঠিমা এয়া ইয়াতে বহিব। হে গাইজ, গধূলিৰ কাৰণে আমি ৰেডি হলো। আকৌ নাগাৰা নাম আহি আছে, এয়া ভাগিনীজনীক লৈ আছো। এয়া কতে আছে একদম, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। স্কেনত আহিছে, ভৰি ধুই আছে। খুড়াহঁতে মানে বহি আছে আৰু ঠিক কৰি আছে বস্তুবিলাক। ৰেডি সেৱা ল'ব লাগিব।
পইচাৰ মালা পিন্ধাম পাঠকটোক এয়া গাঁঠিছে গামোচা কৰি দিছোঁ আৰু ভাল হৈছে খুব ভাল নাম গাই মানে ঠিকানা আরে হা পড়া ঢেলে আমি হবে আখেরে তুলে এ মহাভারতের পদ আমি নাম গাই আছে এনেও ভিডিঅ'টো বহুত দীঘল হৈছে কাৰণে মই গোটেই ফুল ভিডিঅ'টো নিদিওঁ বুলি ভাবিছোঁ কাৰণ বহুত বেছি হৈ যাব এনেও বহুত হৈছে গাইজ এটা নাম চেজ হ'ল আৰু এতিয়া আকৌ এটা গাব তাৰপিছত শেষ কৰি দিব টাইম এতিয়া 11টা বাজিলে এয়া মেমোরি জানি কিন্তু আর পিছত পার্বতী নারদ মুনি করিছিল পাঁচশো মুনিবা তুমিও সতী নহয় কিয় জানা মহাদেৱৰ সঙ্গে তুমি তেতিয়া নাৰদ মুনিয়ে তিনি দেৱীক চাই কৈছিল হে আই দেৱী সকল সতী নহয় মহা সতী আছে মনে হয় জানা মনো হল মহা কমবোৰ ভালে ভালে পাৰ হৈ গ'ল এতিয়া আমি ভাত চাত খাওঁ আকৌ ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰোঁ কাৰণ বহুত দীঘল হৈছে তাৰ বাবে আপোনালোকে বেয়া নাপাব প্লিজ চাব ভিডিঅ'টো চবে আৰু কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব বাই গাইজ গুড নাইট